ইউপিপিএলৰ কৰ্মীয়ে চৰাইবিল সমষ্টি উদ্ধাৰ কৰিম বুলি দৃঢ়তাৰে কাম কৰি আছে আৰু এইবাৰ চৰাইবিল সমষ্টি যে আমি উদ্ধাৰ কৰিম এইটো খাটাং হৈ গৈছে। চৰাইবিল সমষ্টি বুলি নহয়, 40টা সমষ্টিত আমি এককভাৱে চৰকাৰ গঠন কৰিব পৰা পাৰিখত আমি জিকাই আনিব পাৰিম। আমি ফুল্লি কনফিডেণ্ট, উই আৰ ভেৰি কনফিডেণ্ট that we are forming this government 2025 to 2030. There will be a stable government led by Pramod Bora. খেলিব, BPF খেলিব, কংগ্ৰেছও খেলিব, BJP খেলিব, তেখেতসকলেও খেলিব, তেখেতসকলৰ কথাবিলাক ৰাখিব। যিখিনি আজি বিটিআৰ গুটি বিটিআৰত এটা বঁটা বলিছে, এটা ঢৌ উঠিছে, এটা জোৱাৰ উঠিছে যে প্ৰমোদ বড়োৰ নেতৃত্বত আকৌ এবাৰ চৰকাৰ হ'ব লাগে বুলি এটা জোৱাৰ উঠিছে। গতিকে এই জোৱাৰৰ লগত চব উঠি যাব লাগিব। ইয়াতে ইউপিপিএলৰ দলৰ লগত কোনো প্ৰতিদ্বন্দ্বিতাই নাথাকিব। আপোনালোকে চাব সেপ্টেম্বৰ মাহৰ শেষৰ ফালে যেতিয়া ৰিজাল্টটো দিব, মই আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়া আপোনালোকে দেখিব যে প্ৰমোদ বড়ো ডাঙৰীয়া কিমান মৰম দিছে, মানুহে কিমান আশীৰ্বাদ দিছে। তেখেতে যোৱা 5টা বছৰ ইমান কষ্ট কৰি 24/7 কাম কৰি পেলাই ইয়াতে শান্তি স্থাপন কৰিছে। জাতি জনগোষ্ঠী সকলোকে লৈ মানে আগুৱাই যাবলৈ চেষ্টা কৰিছে। তেখেতে উন্নয়নৰ যি জয় যাত্ৰা এইটো মানে আৰম্ভ কৰি পেলাই আগুৱাই নিবলৈ চেষ্টা কৰিছে। তো ৰাইজৰ কাৰণে ইমান কষ্ট কৰা মানুহ, ৰাইজক ইমান সেৱা কৰা ব্যক্তিক ৰাইজে যে আশীৰ্বাদ দিব এইটো খাটাং।